Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভাবিলো বহুত দিনৰ মই এটা ভিডিঅ' আৰম্ভ কৰি দিও কাৰণ মই গৈ আছো ডে পাস লৈছো কাৰণ মোৰ কেইটামান বস্তু কিনিব লগা হৈছে আৰু বস্তুখিনি কিনিব যাওঁ আৰু লগতে মোৰ লগৰ এজনী মানে বাইকৰ তাত যাম তাইও হোষ্টেলে থাকে তাতেই যাম বুলি ভাবিছো তো ভাবিলো আপোনালোককো দেখাও মই আজি কি কৰো কি নকৰো তেতিয়াহলে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। বৰ্তমান এতিয়া আমি ওলাই আহিলোৱে এতিয়া ভাবিছো ওলাই আহিলো যেতিয়া এবাৰ জুডিঅ'ত সোমাই লওঁ কিবা ভাল কাপোৰৰ কালেকশ্যন আহিছে নেকি চাওঁ যদি আহিছে কিবা এটা কিনিম বুলি ভাবিছো যদি মন পছন্দৰ মতে পাওঁ কিনিম তেতিয়াহ'লে এয়া পালোহি জুডিঅ' বলক যাওঁ আৰু এইজনী হৈছে পৰি মোৰ লগৰ আৰু এইজনী হৈছে নিশিতা এতিয়া বলক কালেকশ্যন বুলিবলৈ ইমান ভাল কালেকশ্যন বৰ্তমান অহা নাই এতিয়া ইমানখিনি আৰু ওপৰৰ মডেলত কুৰ্তি আছে যিখিনি মোৰ পছন্দ নালাগিলে মই অকল এই জিন্সটো লৈছো যেটো মোৰ অলপমান ভাল লাগিলে আৰু ভিতৰত থাকোতে এচি চলি আছিলে নহয় পুৰা ঠাণ্ডা আছিলে বাহিৰত ওলাই গৰমত থাকিব পৰা নাই আমি এতিয়া আমি গণেশগুৰি গৈ আছো গণেশগুৰিৰ পৰা এফালে যাম য'ত আমি যাম কৈছিলো বৰ্তমান আমি আহি পালোহি আগত গৈ থকাজনী হৈছে নিশিতাৰ টুইনছজনী মানে বায়েকজনী আৰু এয়া আমি আহি পালোহি বৈশিষ্ট্যাশ্ৰম আপোনালোকক অলপমান বৈশিষ্ট্যাশ্ৰমক দেখাম বুলি ভাবিলো এতিয়া যিহেতু শাওণ মাহ চলি আছে বলবমৰ কাৰণে মানুহৰ সমাগম দেখিবলৈ পাইছে আপোনালোকে যিহেতু শাওণৰ মাহটো বলবম পালন কৰা হয় শিৱ বাবাক পূজা কৰা হয় তাৰ বাবে ইয়াতে বৈশিষ্ট্যাশ্ৰমত বহুতখিনি মানুহ আহিছে ইয়াতে চাবলৈ মেলিবলৈ পানী তুলিবলৈ সেয়া চবেই গা ধুইছে কিবা কৰিছে এইফালে চাব পাৰে মই ভাবিলোঁ ময়ো লগৰকেইজনীৰ লগত এপাক আহোঁ চাওঁ সেইটো কাৰণে আহি গ'লোঁ আমি বৈশিষ্ট্যাশ্ৰমলৈ এবাৰ ওপৰৰ পৰা ভিউটো অলপমান এনেদৰে দেখা পোৱা যায় যিটো আপোনালোকক মই দেখাইছোঁ আৰু মানে ইমান বেছি ইয়াত পানী হৈ আছে নহয় খুব ভালকৈ শুনাও নাপায় পটককৈ মানে আৰু এয়াও ইয়াতে চবেই গা ধুই আছে বলবমৰে আৰু এইফালে মোৰ লগৰকেইজনী ৰখি আছে এনেকৈ পৰি পেগো দেখিবলৈ পাইছে বৈশিষ্ট্যাশ্ৰমলৈ কিমানখিনি মানুহ আহিছে এতিয়া মই বৈশিষ্ট্যাশ্ৰমৰ ভিতৰলৈ যাবলৈ মই চেষ্টা কৰিম আকৌ দেখাবলৈ চেষ্টা কৰিম মন্দিৰ ভাগ এইফালে দেখা পাইছে শিৱ বাবাৰ প্ৰতিলিংগ ইয়াতে আছে আৰু এইফালে মেইন মন্দিৰ ভাগ কিন্তু এতিয়া টাইমটো যিহেতু দুপৰীয়া সময় হৈছে 12টা বজাৰ পিছত অলপমান ভিতৰখিনি বন্ধ কৰি থোৱা থাকে সেইটো কাৰণে বন্ধ হৈ আছে এতিয়া আৰু এইফালে ইয়াতে যিসকল পূজাৰী হয় পূজাৰীসকল থাকে আৰু সেই তাত যে দেখিছে তাতে বন্তি প্ৰজ্বলন কৰা হয় ধূপ দিয়া হয় ভগৱানক পূজা কৰা হয় আৰু এয়া হৈছে মন্দিৰৰ ওপৰৰ ভাগ দেখিবলৈ পাইছে আপোনালোকে আৰু ইয়াতে সকলোৱে চাকি বন্তি জ্বলাই নিজৰ মনোকামনা পূৰণ কৰে আৰু এতিয়া আমি এইফালে অলপমান ছাইডৰ ফালে ওলাই আহিছোঁ অলপমান চাবলৈ কাৰণে জেগাবিলাক চাৰিওফালে ইমান সেউজীয়া ভাল লাগিছে বহুত ইয়ালৈ আহি পেলাই মানে একদম পিচফুল প্লেচ টাইপৰ হয় আৰু এইফালে আমি অলপমান পানীত খেলি আহিলোঁ দেখিছে ঘামি একদম অৱস্থা নাইকিয়া হৈ গৈছে অলপমান পানীত খেলি আহিলোঁ যাৰ ভিডিঅ' একচুৱেলি কৰা নহ'লে কিন্তু কেইখনমান ফটো আছে যিকোনো আপলোড কৰি দিম বাৰু আমি এতিয়া বৈশিষ্ট্য ধামৰ পৰা ওলাবলৈ লৈছোঁ আৰু এতিয়া আমি যাম আকৌ নিশিতা ভাগৰ যি টুইনছ হয় মানে চুনুহঁতৰ হোষ্টেলত এইফালে দেখিবলৈ আহিছে আপোনালোকে এইখিনি বা ভিউটো অলপমান এনেকৈ দেখা পায় একদম শান্তিৰ জেগা এইখিনি বহুত ভাল লাগিলে আহি পেলাই আৰু এইখিনি মেইন গেটখন দেখিবলৈ বহুত ধুনীয়া লাগে আৰু এয়াই আছিলে আজি ভিডিঅ' আৰু এইফালে পূৰা সেউজীয়া ইহঁতি কোৱা মতে মানে সন্ধিয়া সময়ত সদায় ইয়াতে মেলা বহে যিহেতু ইয়াত বহুত মানুহৰ সমাৱেশ হোৱা দেখা পোৱা যায় সেয়েহে এই গোটেই ৰাস্তাটোত সন্ধিয়ালৈ মেলা বহে আৰু আমি যাওঁতে যিহেতু ইমান দুপৰীয়া হৈ আছিলে কাৰণ তেতিয়া অলপ এখন দুখনমান দোকান খোলা আছিলে আৰু চাওকচোন সেইফালে আকাশখন কি ধুনীয়া ক্লিয়াৰ ইমান ধুনীয়া দেখা পোৱা গৈছে নীলা তাতে আকৌ
বগা ডাৱৰখিনি ইমান ধুনীয়া লাগিছে। আগত সেয়া আমাৰ লগৰখিনি ধুনীয়াকৈ গৈ আছে, ধুনীয়া ধুনীয়া ছোৱালী, আৰু এইফালে ছাইডত এইবিলাক যি লগ ধৰিছে মানে যে অলপমান কিবা এটা খাই আহোঁ বুলি, সেইটো কাৰণে ওচৰতে থকা ৰেষ্টুৰেণ্ট এখন আহিলোঁ। ফ্ৰুটি অৰ্ডাৰ দিছিলোঁ, ফ্ৰুটিটো আহিলে যিহেতু, আৰু এতিয়া চাওমিন আহিছে, এতিয়া চাওমিন খাব লৈছোঁ আমি। আমাৰ পৰিয়ে ক'ব পৰি ক কিবা এটা ক'ব লাগে খাই লৈছোঁ এতিয়া আমি খাই আছোঁ বুলি কয় আকৌ। এতিয়া আমি খাই আছোঁ চাওমিন অঁ নিষ্ঠা এইফালে হৈছে আমাৰ উভতনি যাত্ৰা, যিহেতু লাষ্টত পঢ়িছিলোঁ পূৰা খেতি চলি ঠাই অৱস্থা নাই, আৰু বাহিৰত এয়া পূৰা সেউজীয়া সেউজীয়া সেউজীয়া। সেয়েহে ভাবিলোঁ আজি ভিডিঅ'টো এই সেউজীয়াখিনিৰ মাজতে শেষ কৰোঁ। যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই।